गसाइगावआव श्री गुरुजी बुहुमखि बिथांखि नायसंफैदों मन्त्री अशोक सिंगाला। कक्राझार जिल्लानि गार्जेन मन्त्री अशोक सिंगाला गसाइगाव महकुमानि गरुफिलायाव थानाय श्री गुरुजी बुहुमखि बिथांखिखौ दिनै नायसंफैयो। बिथांखिनि जौगाथाय आरो इनफ्रास्ट्राक्चार दैखांनायनि बोसोन होयो बिथाङा। फैगौ लकसभा बिसायख'थिनि थाखाय फेब्रुवारि दानाव बिजाथि मुं फोसावगोन होननानैबो फोरमायो अशोक सिंगाल बिथाङा। लोगोसे दा सोलिबाय थानाय सोरखारजों हाग्रामा महिलारिजों जेबो जथाय गैया आरो उनावबो जथायसे जानायनि आसा गैया होननानै बुंथियो मन्त्री अशोक सिंगाला। गोसाइगांव ब्लकत श्री गुरुजी बहुमुखी प्रकल्पर परिभ्रमण करिलो और यात थका असुविधाबूर आमी उपलब्धि करिलो। अहा दिनबूरत जिखिनि इनफ्रास्ट्राक्चार यात प्रयोजन आछे, धुनिया एखन स्कुल चलि आछे, तत दुखिया लड़ा छलिए पढ़ि आछे, स्कुलत अलप इनफ्रास्ट्राक्चार प्रयोजन आछे, एखिनि आमी आगबঢ়ाई दिम। बाउंड्री वालर किबा कथा কৈছে और विभिन्न धৰণৰ तेखेतসকলৰ प्रस्ताव আছে, ग्रहण करिलो आमी। और আজি भारतर प्रधानमंत्री माने पूर्वर प्रधानमंत्री भारत रत्न अटल बिहारी वाजपेयी देवरो जन्मदिन। এই সেগতে ইয়াতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিলো। কি ক'ব, ইলেকশ্যন খেলিম, ইলেকশ্যন জিকিম, বিজেপি দিব না ইউপিপিএল দিব, এইটো আজিতো সিদ্ধান্ত নহয়। মিডিয়াৰ লগত কথা পাতিতো এইটো সিদ্ধান্ত নহয়। মিডিয়াহে খবৰহে পাব যে কোনে খেলিব। খবৰটো এতিয়া নাপায় নহয়, খবৰটো সময়মতেহে পাব। অপেক্ষা কৰক, ফেব্ৰুৱাৰী মাহত হয়তো খবৰ পাব বা জানুৱাৰী শেষত খবৰ পাব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই, प्रमोद बड़ो डांगरियाय, अतुल बरा डांगरियाय सबे बहि आलोचना करी এই সিদ্ধান্তটো লব যে কোনে কত খেলিব, কোনে কোন প্ৰাৰ্থী কত হ'ব। তো আজি মিডিয়াৰ লগত কথা পাতিতো আমি ক'ব নোৱাৰো নাই কথাটো। আজি নিৰ্বাচনৰ বাবে বিজেপি কিমান প্ৰস্তুত চলাইছে? মিত্ৰজোঁট প্ৰস্তুত আছে। ভাৰতীয় জনতা পাৰ্টি, ইউপিপিএল আৰু এজিপি আমি পূৰ্ণ প্ৰস্তুতি হাতত লৈছো। প্ৰস্তুতি তুংগত আছে আৰু মই ভাবো যে ভাল ফলাফল হ'ব। হাগ্ৰামা মহিলাৰ কোনো প্ৰকাৰে বহি থকা নাই, তাৰ বিষয়ে কি ক'ব? বহি নাথাকিলে আমি কি কৰিম? আমি আমাৰ কাম কৰি আছো। আপুনি যদি মোক খুদে কংগ্ৰেছ কিবা কৰি আছে, হাগ্ৰামা ডাঙৰীয়াই কিবা কৰি আছে, মোৰ ক'ব লগা একো নাই। ফলাফল কি হ'ব এইটো আমি জানো। হাগ্ৰামা মহিলাৰ দেখা যায় যিকোনো মেল মিটিং ইউপিপিএলক আক্ৰমণ কৰে, বিজেপিক আক্ৰমণ নকৰে। এই ক্ষেত্ৰত ভৱিষ্যতে আপোনালোকৰ লগত কিবা এলায়েন্সৰ সম্ভাৱনা আছে নেকি? বৰ্তমান কোনো এলায়েন্স নাই, ভৱিষ্যতৰ কথা কোনো ক'ব নোৱাৰে, কিন্তু মই নাভাবো যে ভৱিষ্যতো কিবা এলায়েন্স হ'ব বুলি। হ'ব।